হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। আপুনি যদি কাৰোবাৰ লগত ফোনত কথা পাতি থাকে, তেতিয়া আপোনাক যদি অন্য কোনোবাই বিজি পায়, তেতিয়া আপোনাক বিজি নাপাবলৈ কি কৰিব, মোৰ এই ভিডিঅ'টি চাওঁ আহক। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। প্ৰথমতে আপোনালোকে ডায়েল কলত যাব। মোৰ পাছৱৰ্ড মৰা আছে। তাৰপিছত আপুনি ছেটিঙত যাব। ওপৰত দেখা পাইছে ৰাইট চাইডে ছেটিং, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপুনি কল ছেটিঙত যাব। এই তলত দেখা পাইছে কল ছেটিং। তাৰপিছত আপুনি কেইটামান অপশ্যন দেখা পাব। কল ফৰৱাৰ্ডিং দেখা পাব, তাত ক্লিক কৰিব। এতিয়া আপুনি দেখা পাব চিম 1, চিম 2। আপুনি যোনখন চিমত বিজি থাকে আপুনি সেইখন চিম ছিলেক্ট কৰি ল'ব। মই 2 নম্বৰ চিমত ছিলেক্ট কৰি দেখাইছোঁ। তাৰপিছত অলপ টাইম লোডিং ল'ব। তাৰপিছত আপুনি কেইটামান অপশ্যন দেখা পাব। একদম ওপৰত দেখা পাব অলৱেজ ফৰৱাৰ্ড, তাত ক্লিক কৰিব। এতিয়া আপোনাৰ ইয়াত ফোন নম্বৰ এটা বহাবলৈ আহিব, যিটো ফোন নম্বৰ আপোনাৰ ছুইচ অফ হৈ থকা হ'ব লাগিব বা বন্ধ হৈ থকা হ'ব লাগিব, তেতিয়াহে আপোনাৰ কাম দিব। এইটো দেখা পাইছে মই নাম্বাৰ এটা দিয়া আছিলে, এইটো নাম্বাৰ মই ডিলিট কৰি দিছোঁ। আপুনি ইয়াত 10টা 00 বহাব পাৰে, তেতিয়াও কাম দিব আপোনাৰ। এতিয়া মই নাম্বাৰ এটা দি পিনে চেক কৰি দেখাম আপোনালোকক। আপোনালোকে 0101 10টা দিব পাৰে, তেতিয়াও আপোনালোকৰ কাম দিব। মই আপোনালোকক দেখাই আছোঁ। দেখা পাইছে 10টা হৈ গ'ল। এতিয়া আপুনি এনেবল কৰিব। ইনেবল কৰাৰ পিছত অলপ টাইম আপোনাৰ লোডিং ল'ব। আপোনালোকে 10টা 0 দি পিনেও চেক কৰি চাব পাৰে। এতিয়া নাম্বাৰটো দিয়া হৈ গ'ল। এতিয়া মোৰ কাম কৰিছেনে নাই কৰা চাওঁ আহক। প্ৰথমতে আপোনালোকক চিম 2 নাম্বাৰটো চেক কৰি দিছোঁ। ইয়াত দেখা পাইছে চিম 2 নাম্বাৰটো। এতিয়া ইটো ফোনৰ নাম্বাৰটো লৈ লওঁ। এতিয়া মই ইটো ফোনৰ পৰা কল কৰি দেখুৱাম। চিম 2 চিমৰ পৰা কল কৰি দেখুৱাম। এতিয়া মই চিম 2ৰ পৰা 121লৈ কল কৰি দেখুৱাম। এতিয়া দেখা পাইছে 121লৈ কল লাগি আছে। ইটো ফোনৰ পৰা এতিয়া মই কল কৰি চাম। ইয়াত কি কয় চাম এতিয়া। ইয়াত দেখা পাইছে মই লাউড স্পীকাৰ দি দিছোঁ। এতিয়া ইয়াত দেখা পাইছে কোনো বিজি বা ৱেইটিং কোৱা নাই। এতিয়া আপুনি দেখা পালে, আপুনি কথা পতাৰ আগত এইদৰে কৰি ল'লে আপোনাক কোনো বিজি বা ৱেইটিং নাপায়। আপোনাৰ কথা পতা শেষ হোৱাৰ পিছত আপুনি আকৌ সেই নাম্বাৰটো ডিলিট কৰি দিব। কল ছেটিঙত গৈ পিনে আপুনি আকৌ ডিলিট কৰি ল'ব, তেতিয়া আপোনাৰ আগৰ দৰে হৈ যাব। আৰু এনেকুৱা কিছুমান টেকনিকেল ভিডিঅ' পাবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।